মৰ্নিং, গুড আফটাৰনুন এণ্ড গুড নাইট। সকলোৱেতো একেটা সময়ত ভিডিঅ' নাচায়, চ' সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং, সুপ্ৰভাত। আৰু এতিয়া মই আছোঁ মৰিধল যাব লৈ আছোঁ চিপানীৰ পৰা, ৰেলৰ পৰা। আৰু ৰাতিপুৱা আমি 3টা বজাতে উঠিলোঁ, মৰ্ণিং ৱাক কৰিলোঁ। আৰু কোনো চাকৰিৰ কাৰণে কৰা নাই, যিহেতু ইমানখিনি শিক্ষা নাই। আৰু মোৰ লগত আহিছে এয়া ভকত। এক্সেলেণ্ট মাৰিছিলে ইণ্ডিয়ান আৰ্মিত, কিন্তু 5 পইণ্টৰ কাৰণে ডিছমিছ হৈ গ'ল। চ' এতিয়া আমি যাম ট্ৰেইনৰ ষ্টেচনেদি যাম, ট্ৰেইনৰ আলিয়েদি যাম মৰিধলৰ পৰা আকৌ ঘৰলৈ আহিব লাগিব। মাহীহঁতৰ ঘৰত আছোঁহি। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা দীপাৱলী শুভেচ্ছা থাকিল। আৰু সকলো চৰকাৰে কিছুমান নিয়ম দিছে, সকলোৱে যেন চৰকাৰৰ নিয়মখিনি মানি চলে। আৰু কি নিয়ম দিছে সেইখিনি মই ভালদৰে নাজানো, মইতো নিউজ নাচাওঁৱে, জানে আপোনালোকে। মই নিউজ চোৱাটো মোৰ ফালৰ পৰা ইমান এটা ভাল নাপাওঁ, মানে অকণমান কথাটো ইমান এটা বহলাই কোৱাত মানুহবোৰ ভাবি নাজানো। ঠিক আছে, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত কষ্ট, এতিয়া বুজি পালোঁ ইণ্ডিয়ান আৰ্মিবোৰে কিমান কষ্ট কৰি চাকৰিত জইন কৰে। আৰু জীৱনত কিবা এটা পাব হ'লে কিবা এটাতো হেৰাব লাগিব। নিশ্চয় ডিম্পুৰ দাই কৈছিল। আৰু আজি যদি ইণ্ডিয়ান আৰ্মি নহ'লহেঁতেন, আমি ইমান শান্ত সুস্থকৈ ৰাতি শুব নোৱাৰিলোহেঁতেন। আই চেলুট ইণ্ডিয়ান আৰ্মি। এণ্ড মোৰতো ভিডিঅ'টো ইণ্ডিয়ান আৰ্মি নিশ্চয় নাচাই চাগে, ইমান দূৰত নাপায়গৈ। আপোনালোকে যদি শ্বেয়াৰ কৰিলেহেঁতেন নিশ্চয় পালেহেঁতেন। আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা দীপাৱলী শুভেচ্ছা জনাইছোঁ। আৰু উইচ ইউ ভেৰি ভেৰি হেপ্পী দীপাৱলী ইন ইণ্ডিয়ান আৰ্মি। চ' ইংলিছো ইমান নাজানো, টুটা ফুটা ইংলিছ, তথাপিতো চলি যায় আৰু অকণমান দুকণমান। চ' ইণ্ডিয়ান আৰ্মি গ্ৰেট। আৰু ৰাতিপুৱাই তেওঁলোকে কিমান কষ্ট কৰে সেইটো আজি নিশ্চয় মই অনুভৱ কৰিছোঁ। আজি মই ফাৰ্ষ্ট টাইম জগিঙত আহিছোঁ ইমানখিনি ৰাতিপুৱা উঠি। আৰু যিহেতু ৰাতিপুৱা উঠি অহা এটা কাৰণে টোপনি নধৰিল। চ' ব'লক। মৰিল তেনে ডিঙিটোৱে কাটি থৈ গ'ল চাগে। ইমান ডিঙি কটা কৰি আছে, মুখখনতে কাটিলে। ইয়াত দেখিব পাইছে এটা সাপ আছে। কি সাপ হয়? শখা। সেইটো বিকিলে মানে ধেৰ টকা কালা। হেতে মাক আছে ৰাম, কোটি টকা পৰিলে যায়। সেইকাৰণে ট্ৰেইনৰ আলিয়েদি খোজকাঢ়োঁতে আৰু যাওঁতে অলপ সাৱধান হৈ যাব লাগে। তেওঁ মৰি আছে নে যি আছে আমি দেখা নাই এতিয়ালৈকে। দেখিছে ন আপোনালোকে? সেইটো জুম কৰি দেখাই দেখা ওচৰলৈহে নাযায়। এনে এটা বাইকত যিহেতু মাৰিছে, এটা সাপ দেখা পালোঁ। চ' ধানবোৰ বৰ ধুনীয়া হৈ আছে। আৰু এয়া সূৰ্য উদয় হৈছে, সুন্দৰ এক দৃশ্য। আৰু ধানবোৰ প্ৰায় দাই লৈ গ'ল বাৰু, আধা সকলো চাইডে চকুৱে নমনালৈকে ধান আছে, পাহাৰৰ ওচৰলৈকে আছে। চ' মোৰ আগৰ ভিডিঅ'টো পাহাৰৰ কিছু সুন্দৰ দৃশ্য দিছিলোঁ। আপোনালোকে চোৱা নাই যদি গৈ চাব পাৰে মোৰ চেনেলত গৈ। আৰু ইয়াত দেখিছে ন ধান। সেই মাজৰ সেইখন নাৰ্চাৰী নেকি? ৰাতিপুৱা শুই উঠি লোকেশ্যনটো চাওক, কিমান সুন্দৰ দৃশ্য, মনোমোহা একদম। মন ভাল লাগি যায় মানে। এইফালে আৰু কুঁৱলী আঁতৰিলে মানে পাহাৰখনো। এয়া এখন অভাৰব্ৰিজ আছে, তাত ব'লক তালৈকে যাওঁ। ট্ৰেইন এখন যিহেতু গ'লগৈ, শ্বুট কৰিবলৈ পাহৰিয়ে থাকিলোঁ। সেইখিনি টাইমত অলপ নাৰ্ভাছ হৈ আছিলোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মানে একো কণ্টেণ্টেই পোৱা নাছিলোঁ। মানে কণ্টেণ্ট আৰু কি আৰু, বহুত দূৰত যাব লাগে, যিহেতু মই অলপ গাঁৱলীয়া জেগা লোৱা হয়। ত' কণ্টেণ্ট পোৱা নাছিলোঁ। আৰু এতিয়া আজি ধেমাজিতো আহি থাকোঁ বাৰু, কিন্তু ধেমাজি কিছুমান দৃশ্য দেখা। আৰু ভিডিঅ'বোৰ ইমান ছাজেষ্ট লিষ্টত যোৱা নাই। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচায়। বেয়া পালে নিশ্চয় কমেণ্ট কৰি ক'ব, বেয়া পাইছোঁ, আমুকটো বেয়া হৈছে, তামুকটো বেয়া হৈছে। আপোনালোকে ক'লে মানে ভাল লাগিব। আৰু আপোনালোকে আঙুলিয়াই দিলে ভুলবোৰ শুধৰাই ল'বলৈ পাৰিম আমি। আৰু সেই ভুলবোৰ শুধৰাই দিব আপোনালোকে। ব্ৰিজ নাম্বাৰ 703 কানিবিলৰ। আৰু এই দেখিছে, চাই লওক পায়, সকলোবোৰ ফেক বুলি ভাবিব ন এইখন চাইনবোৰ্ড। আৰু এইখন ব্ৰিজ, অভাৰ ব্ৰিজ। আৰু ইয়াৰ পৰা আমি মৰিধল যাবলৈ বহুতো ঠিক আছে। 2-3টা চেলফি লৈ লওঁ নে কি কয়? সৰুকালৰ দিনবোৰ মনত পৰি যায় মানে, জগ ৰেলগাড়ী চলে। আমি যে আপোনালোকে খেলিছিলে নাই সেইবোৰ খেল? কমেণ্ট কৰি ক'বচোন। মই খেলিছিলোঁ বাৰু, সেইবোৰ দিন মনত পৰে কেতিয়াবা। সকলো সৰুকাললৈ ঘূৰি যাব মন যায়। সৰু হৈ থাকোঁতে ডাঙৰ হ'বলৈ মন গৈছিলে। আৰু এতিয়া ডাঙৰ হ'লোঁ যিহেতু সৰুকালটো মনত পৰে।
হয়নে বাৰু? লম্বাটো কিমান লিখা আছিলে চাইনবোৰ্ডখন মই ভালদৰে নাচালোঁ, আপোনালোকে চাবচোন। হেৰি দেখিছে নহয়, সুন্দৰ এক দৃশ্য। কুঁৱলী অঁতাই নাই, পাহাৰো এতিয়ালৈকে ওলোৱাই নাই। ব'লক আৰম্ভ কৰি যাওঁ। কুঁৱলী লাহে লাহে আঁতৰিছে আৰু ইয়াত দেখিছে পাহাৰ ওলাইছে। ঠাণ্ডাটো বহুত পৰিছে। আপোনালোকে উঠিলে নে শুই আছে? কহুৱা ফুল নেকি? এইবোৰ নল ফুল, নল কহুৱা নহয়, এইখিনি নল ফুল হয়। আৰু ইয়াৰ পিছত ধাননি আছে। চৰি গাইছ, মৰিধল ষ্টেচন যাব নোৱাৰিম যিহেতু বহুত ভাগৰ লাগিল আৰু বহুত ৰাতিপুৱা উঠিলোঁ। দেখিছে এইফালৰ পৰা গ'লে মাহীহঁতৰ ঘৰ পামগৈ, এইফালে যাবগৈ লাগিব আৰু তালৈ গ'লে মানে আৰু 5 কিলোমিটাৰমান যাব লাগিব চাগে ন ঘৰত। চ' যাব নোৱাৰিম, বেয়া নাপাব, আই এম চৰি, ৰিয়েলি চৰি। আৰু গাটো ইমান ভাল নহয়, চৰ্দি লাগি আছে। আৰু দেখিছে যিহেতু ঠাণ্ডা ছিজন, চ' বেলি মূৰৰ ওপৰত পালেহি ওলাই। ত' এতিয়া যাব লাগিব, এতিয়া জগিং কৰা টাইম নহয়। আৰু এতিয়া পাহাৰ চাওক, এতিয়া জলাশয় বহুত বৃহৎ ডাঙৰ হয়, তাৰ পৰা আছে, তাৰ পৰা ইয়ালৈকে আছে। আৰু সেইখন দলং দেখিছে, সেইফালেদি যাব পাৰিব মৰিধল, সুবাহি আৰু সুবাহিত যিকোনো জেগা আছে সিমানখিনি যাব পাৰিব। যিহেতু মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, সুবাহিত বহুত সৰু সৰু গাঁও আছে, সেইখিনি মিলি সেইখনে হৈছে সুবাহি। আৰু ব'লক তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু চৰি যাব নোৱাৰাৰ কাৰণে, নেক্সট লেভেলত দেখাই দিম নেক্সটত। ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে, বাই বাই।